ডাৱৰে মানে আমাৰ চাইডে আহি আছে, আমাৰ ওচৰলৈ আহি আছে। আপোনালোকে বেক চাইডে দেখিছে আপোনালোকে গোটেই ডাৱৰবিলাক কেনেকৈ আহি আছে। কি কি পায় আপোনাৰ ইয়াত দেখুৱাওক। আপুনি চিকেন ৰাইচ ডাল চব্জি, হয়, চিকেন পক ডাল চব্জি, হয়, ৰাইচ ভেজ ডাল চব্জি, হয়, ৰাইচ ইগ ডাল চব্জি, হয়। হোৱাট ইউ ৱান্ট। আপোনাৰ যিটো ভাল লাগে সেইটোকে লৈ আহিব যাওক। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই শ্বিলঙত আছোঁ বৰ্তমান। এতিয়া শ্বিলঙৰ পৰা এতিয়া ক'লৈ যাম আমি গোটেইখিনি আপোনালোকক ভিডিঅ'টোত দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, অলপ স্কিপ নকৰাকৈ। চ' ব'লক এতিয়া। একচুৱেলি আমি অলপ সোনকালে যোৱা কথা আছিলে, কাৰণ বৰষুণ দি থকাৰ কাৰণে আমি ওলাব নোৱাৰিলোঁ। বৰ্তমান এতিয়া 8:30 9টা বাজিবলৈ হৈ গ'ল। আমি 6টামান বজাতে ওলোৱা কথা আছিলে ইয়াৰ পৰা, কাৰণ গোটেই দিনটো আমি ফুৰি মেলি আজি যামগৈ বুলি ভাবিছোঁ। আৰু এদিন থকাৰ কথা আছিলে, কিন্তু চাওঁ কি হয়। তথাপিতো যদি পাৰোঁ আজি যদি হৈ যায় গোটেই দিন ফুৰি মেলি আজি যামগৈ বুলি ভাবিছোঁ। বৰষুণ দি থকাৰ কাৰণে অলপ দেৰি হৈ গ'ল। এইফালে চাওক, হোটেলখনৰ য'ত আমি আছোঁ এতিয়া বৰ্তমান ভিউটো দেখুৱাই দিছোঁ মই এইফালে। পূৰা ৰেডি যাবলৈ ন? ক'ত যাম এতিয়া আমি? ফাৰ্ষ্ট টাইম চেৰাপুঞ্জী প্ৰথম। ব'লা। চ' ফাইনেলি আমি এতিয়া ৰুমটো এৰিম। ৰুমটো এৰি আমি হোটেলত কিবা এটা খাই মেলি লৈ লাহেকৈ গৈ আছোঁ। বাকীখিনি আপোনালোকে চাই থাকক। চবেই ৰেডি নে? ৰেডি? ব'লা এতিয়া ৰুম দুটা এৰিম আমি। দিব্যতা পূৰা একদম ফটোগ্ৰাফাৰ হৈ গৈছে আৰু। ফাইনেলি আমি এতিয়া এলিফেণ্ট ফলছত পাই গ'লোহি। এতিয়া আমি ইয়াতে অলপ ভিউটো চাম, চাই মেলি আৰু কিবা কিবি খাই ল'ম ইয়াতে। খাই মেলি বাকীখিনি অকণমান দেখুৱাই আছোঁ আপোনালোকক, যিমানকণ দেখুৱাব পাৰোঁ গোটেইখিনি দেখুৱাই থাকিম। চ' চাই থাকক ভিডিঅ'টো। বৰষুণ দিছে, সেইটো কাৰণে অকণমান প্ৰব্লেম হৈছে, কাৰণ চাওক বৰষুণ পৰি আছে। একদম গাড়ীৰ পৰা নামি আহিছোঁ। আপাৰ শ্বিলং হয় এডোখৰ এলিফেণ্ট ফলছ। বাকী আমি ইয়াতে অকণমান কিবা কিবি খাই ল'ম আৰু অকণমান আপোনালোকক ভিউটো দেখুৱাই দিম। চ' চাই থাকক ভিডিঅ'টো আপোনালোকে। ইয়াতে আমি এতিয়া কিবা খাই লওঁ, চাহ কফি কি পাওঁ আমি ইয়াতে খাই লওঁ এতিয়া বৰ্তমান। খাই মেলি বাকী ভিউটো চাবলৈ যাম। এতিয়া চাওঁ কি পাওঁ, চাই লওঁ। ব'লা বহাগে খাই লওঁ ইয়াতে। এতিয়া বৰ্তমান আমি ইয়াতে বহি কিবা কিবি খাই লওঁ। অকণমান মানে বতৰটো ডাৱৰীয়া কৰিছে, সেইটো কাৰণে অকণমান বেয়া হৈছে। ত' ইয়াতে খাই লওঁ কিবা কিবি, গোটেইখিনি বহি লওঁ। চাওঁ কোনে কি খায়, অৰ্ডাৰটো দি দিব লাগে আৰু। অ'কে, কি কি পায় আপোনাৰ ইয়াত দেখুৱাওক। আপুনি চিকেন ৰাইচ ডাল চব্জি, হয়, চিকেন পক ডাল চব্জি, হয়, ৰাইচ ভেজ ডাল চব্জি, হয়, ৰাইচ ইগ ডাল চব্জি, হয়। হোৱাট ইউ ৱান্ট। আপোনাৰ যিটো ভাল লাগে সেইটোকে লৈ আহিব যাওক। ঠিক আছে। আমি এতিয়া খাই বৈ আজৰি হৈ ল'লোঁ। এতিয়া খাই বৈ ওলালোঁ ইয়াৰ পৰা। ওলাই এতিয়া আমি তললৈ গৈ আছোঁ। এইফালে ৱাটাৰফল আছে, এলিফেণ্ট ৱাটাৰফল বুলি কয়। এলিফেণ্ট ৱাটাৰফলটো আমি তললৈ এতিয়া কিমান তললৈ যাব লাগিব নাজানো, গৈ থাকোঁ, চাওঁ। পোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ কিমানকণ যাব লাগে। তো বৰষুণ যাক অলপ এৰিছে এতিয়া, অলপ ভাল লাগিছে যি কি নহওক। নহ'লে আপুনি পূৰা বৰষুণ দি আছিলে, সেইটো কাৰণে ভাবিছিলোঁ ইমান ঘূৰিব নাপামেই নেকি। তো এতিয়া মই তললৈ গৈ আছোঁ। আমি গোটেইগাল বাকীখিনি দেখুৱাইছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। ওলাই হয় এইটো চাওক ৱাটাৰফলটো পূৰা। এইফালে চাওক, ইয়াত মানুহ যাব নোৱাৰে, জাষ্ট আপোনালোকে চাব পাৰিব ইয়াৰ পৰা, মানুহ যাব নোৱাৰিব ওচৰলৈ। ৱাটাৰফলটো চাওক, দেখুৱাই দিছোঁ মই। এইটো চাওক, পানীটো ইমান হেৰি নহয়, মানে তাত মানুহটো যাব নোৱাৰি। এনেই ইয়াৰ পৰা তুমি চাবহে পাৰিবা, উপভোগ কৰিব পাৰিবা। বাকী মোৰ মাথাৰ ওপৰত আপোনালোকে পাহাৰখন দেখিছে চাওক। পাহাৰ এখন খহি পৰিলে কি হ'ব বাৰু, যিটো দেখিছে বেকগ্ৰাউণ্ডত যিটো পাহাৰখন দেখিছে আপোনালোকে, মানে এইটো পাহাৰে কাটি এনেকুৱা হৈ আছে যাতে একদম মানে এনেকুৱাকৈ যদি খহি পৰে কি হ'ব বাৰু। এইটো চাওক আপোনালোকে ওপৰত দেখুৱাইছে চাওক। এইটো পাহাৰ হয়, এইটো যদি খহি পৰে, মাই গড, মানে কেনেকুৱা হৰংগৰ একদম খহি, কেনেকুৱাকৈ যদি খহি পৰে কি হ'ব বাৰু। এইটো চাওক মানে, এইটো চাওক, এইটো মানে
বেলেগ কাটি থৈ দিছে পাহাৰটো আপোনালোকে চাওক কেনেবাকৈ খহি পৰিব লাগিলে মানুহৰ ওপৰত খতম আৰু এইফালে তোমাৰ ইয়ালৈ আহি পাইছে ৱাও হাঁহো আছে ন ইয়াত সেইখিনি সিহঁতে ৰাখিছে নেকি অঁ বঢ়িয়া লাগিছে একদম ওপৰৰ পৰা এইটো ইয়ালৈকে আহিছে ন এইফালে এইটো চাওক ওপৰলৈ চাওক ঘৰ অলপ আগত এটা ভিউ পইণ্ট আছে মই একদম ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক চাব কি ধুনীয়া লাগে সুন্দৰ লাগে ভিউ পইণ্টটো একদম মানে তললৈকে দেখুৱাই দিম মই অকণমান আগত যাব লাগিব গাড়ী আগত ৰাখিব নোৱাৰে যে সেইকাৰণে আমি অলপ আগলৈ গুচি আহিলোঁ তো বলক দেখুৱাই আছোঁ মই সেই ভিউ পইণ্টটো আপোনালোকক চাই থাকক ভিডিঅ'টো এইফালে চাব এই ইয়াত দেখিছে মানুহবিলাক তাত ৰৈ আছে অলপ এইফালে ভিউ পইণ্টটো এইটো চাওক চাওক কি সুন্দৰ লাগিছে আমাৰ গাড়ী আকৌ আগত ৰাখিবলগীয়া হ'ল এইফালে ত' মই বেক চাইডে দেখিছে আপোনালোকে ভিউ পইণ্টটো কি মজা লাগিছে সুন্দৰ মানে ঠাণ্ডাও লাগিছে একদম পূৰা ঠাণ্ডাটো অলপ লাগিছে কাৰণে কাৰণ বৰষুণ জাক দিছিলেতো অলপ ডাৱৰীয়া ডাৱৰীয়া কৰিলে এতিয়া বৰষুণ জাক এৰিলে কিন্তু এইফালে ভিউ পইণ্টটো চাওক আপোনালোকে মই দেখুৱাই দিছোঁ এইফালে চাওক কেনেকুৱা লাগিছে আপোনালোকে জনাব এইফালে পাহাৰটো চাওক তো মই অকণমানকৈ দেখুৱাই দিছোঁ আপোনালোকক ভিউ পইণ্টটো এইটো চাওক একদম এইটো চাওক এইফালে আৰু আগত গৈ আছোঁ আমি আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া গাড়ী চলাই যাওঁ মই অকণমান এনেই ভিউ পইণ্টটো লওঁ বুলি অকণমান ৰাখিব ক'লোঁ দাদাই ৰাখি দিলে চ' অকণমান দেখুৱাই দিলোঁ আপোনালোকক কেনেকুৱা লাগিলে জনাব প্লিজ ত' বলক এতিয়া বাকী দেখুৱাই আছোঁ আপোনালোকক বলক চাওক আপোনালোকে এই ভিউটো চাওক ডাৱৰ আমি আগতে ডাৱৰবিলাক ওপৰত চালে দেখি পাওঁ মানে ওপৰত আমাৰ ওপৰত থাকে কিন্তু আমি এতিয়া মই আপোনালোকক তলত দেখুৱাইছোঁ আমাৰ তলত ডাৱৰবিলাক দেখুৱাইছোঁ চাব এইখিনি চাওক কেনেকুৱা লাগিছে ডাৱৰবিলাক আমাৰ তলত আছে একদম ভিউটো চাওক কেনেকুৱা লাগিছে মানে মোৰ বেক চাইডে আপোনালোকক মই দেখুৱাই আছোঁ ডাৱৰখিনি চাওক এইখিনি একদম মানে আমি আগত ওপৰত চালে আমি ডাৱৰবিলাক দেখি পাওঁ কিন্তু এতিয়া মই তলত দেখুৱাইছোঁ আমাতকৈ বহুত তলত আছে আপোনালোকৰ ডাৱৰ আৰু এইফালে ভিউটো মই দেখুৱাই দিছোঁ আপোনালোকক চাওক কেনেকুৱা লাগিছে জনাব চ' ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক আৰু মই এনেকুৱা ধুনীয়া ধুনীয়া জেগা আপোনালোকক দেখুৱাই থাকিম আপোনালোকে অকণো স্কিপ নকৰিব চব ব্লগ এতিয়া আৰু বাকী দেখুৱাই গৈ আছোঁ এইফালে আমাৰ টিমবিলাক ইয়াতে তো আমাৰ এটা টিমহে হয় চাওক পূৰা বঢ়িয়া লাগিছে চাওক বঢ়িয়া বঢ়িয়া এইফালে আৰু ভাল ভাল জেগা দেখুৱাই থাকিম আপোনালোকে চাই থাকক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ এইফালে এয়া আমাৰ গোটেইকেইজন ভিডিঅ'টোত সম্পূৰ্ণকৈ ওলোৱাই নাই আমাৰ গোটেইকেইজনৰ এতিয়া মই দেখুৱাই দিছোঁ গোটেইখিনিকে চাওক তো এইফালে চাওক চবেও ফটো মৰাত ব্যস্ত পূৰা আমাৰ এইখিনিতো অকলে ফটো মাৰে বোলে পূৰা ফটো মৰা প'ষ্ট চোৱা হাই সেইটো চাওক বেক চাইডে আপোনালোকে চাওক গোটেই ডাৱৰবিলাক আহি অৱশেষত আমি চেৰাপুঞ্জী পাই গ'লোহি মেইন ভিউটো আপোনালোকক এতিয়া দেখুৱাম চাই থাকিব মেইন ভিউটো চেৰাপুঞ্জী মেইন ভিউ এইটোৱে হয় আপোনালোকক এতিয়া অকণমান দেখুৱাম আহি তো বহি দিলা যে কেলে চ' চাওক এইটো ভিউটো কেনেকুৱা লাগিছে জনাব গোটেইখিনি ডাৱৰ এইফালে চাব হা মই মেইনলি দেখুৱাম এইফালে চাওক এইখিনি গোটেই ডাৱৰ মানে নদীৰ দৰে হৈ আছে এইখিনি একদম পূৰা গোটেইখিনি মানে মোৰ বেক চাইডে চাওক আপোনালোকে এইটো চাইডে চাব এইখিনি এফালে আপোনাৰ কেনেকুৱা গোটেই মই দেখুৱাইছোঁ ভালকৈ আপোনাক গোটেইখিনি ভিডিঅ'টো আপোনালোকে চাই থাকক চাওক কেনেকুৱা লাগিছে এইটো পূৰা ৱাটাৰফল তাত যাব নোৱাৰি কিন্তু ইয়াৰ পৰা তুমি চাবহে পাৰিবা উপভোগহে কৰিব পাৰিবা মই তলত গৈ দেখুৱাই আছোঁ ৰ'ব অলপ কেলৈ বহি দিলা যে নাজানে অঁ এইফালে ফটো চটো নমাৰা নি হা আকৌ মানে য'লৈ আহিম বুলি পূৰা এক্সাইটেড হৈ আছিলে এই জেগাডোখৰতে এতিয়া মানে সিহঁতে ভাগৰি গৈছে নেকি সম্ভৱ বহি দিছে মানে মই আপোনালোকক দেখুৱাম এটা বস্তু ঠিক আছে চাব হা কেনেকুৱা লাগে জনাব মোক কমেণ্টত প্লিজ এটা হ'লেও কমেণ্ট কৰিব আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে ত' মই দেখুৱাম জেগা এটা আপোনালোকক চাব এতিয়া এইফালে চাওক মেইন বস্তুৰ এইটো হয় ইয়াত মানে 7টা ৱাটাৰফল আছে
ইয়াত এতিয়া মনিব পাৰিব এনেকৈ হিচাপ কৰিলে যে 7টা ৱাটাৰফল আছে য'ত গোটেই 7 চিষ্টাৰ বুলি কোৱা হয় 7 বাই ভনী যেনেকৈ আসাম অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম মেঘালয়া নাগালেণ্ড আৰু ত্ৰিপুৰা এই গোটেই যিটো আপোনাৰ 7 চিষ্টাৰ বুলি কোৱা হয় এই গোটেই এই 7টা ৱাটাৰফলৰ পানী আপোনাৰ 7খন ৰাজ্যত আপোনাৰ পৰিছেগৈ চ' সেইটো কাৰণে ইয়াক 7 চিষ্টাৰ বুলিও কোৱা হয় আৰু দেখিছে আপোনালোকে এই ৱাটাৰফলকেইটা এইকেইটা হিচাপ কৰিব পাৰে আপোনালোকে ইয়াত 7টা ৱাটাৰফল আছে বুলি কয় চ' যিটো পানী গৈ তলেদি এফালে গৈ গোটেই 7খন ৰাজ্যত পৰিছেগৈ যিকেইটা মই অলপ আগতে কৈছিলোঁ আমাৰ আসাম অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড গোটেইবোৰ তাত পৰিছেগৈ আপোনাৰ ইয়াত আমি অহালৈকে এইবিলাক সম্পূৰ্ণ গোটেই দেখি পোৱা আছিলে এতিয়া চাওক সম্পূৰ্ণ গোটেই বগা হৈ গ'ল গোটেই ডাৱৰেৰে মানে বগা হৈ গ'ল আপোনালোকে একো দেখা পোৱা নাই আগত যিটো আগৰ ক্লিপকেইটা দেখিছে আপোনালোকে গোটেইখিনি দেখুৱাই আছিলোঁ এতিয়া চাওক সম্পূৰ্ণ বগা হৈ গ'ল আপোনালোকে একো দেখি নাপায় চাব মই ওচৰত গৈ দেখুৱাই দিছোঁ আপোনালোকক গোটেই ডাৱৰে মানে মই কৈছিলোঁ আমাৰ ফালে আহি আছে বুলি চ' তাৰবিলাক আপোনালোকে চাওক এতিয়া কিবা দেখি পাইছে নেকি বাৰু যিটো আপোনালোকৰ এইটো 7 চিষ্টাৰ যিখন আছিলে এইখন চাওক ডাৱৰে আৰু এইফালে মই যি দেখুৱাই আছিলোঁ একো দেখি নাপায় আপোনালোকে চাওক এইফালে মোৰ পিছফালে চাওক আপোনালোকে একো দেখি নাপায় এতিয়া গোটেই ডাৱৰে মানে আমাৰ ছাইডে আহি আছে আমাৰ ওচৰলৈ আহি আছে আপোনালোকে বেক চাইডে দেখিছে আপোনালোকে গোটেই ডাৱৰবিলাক কেনেকৈ আহি আছে চাওক এইফালে চাওক গোটেই বগা হৈ গ'ল মানে একো দেখি নোপোৱা হৈ গ'ল একচুৱেলি আমি প্ৰথম যিটো সময়ত আহিছোঁ সেইটো সময়ত আমি ভাল মানে এইটো সময়ত অহা হ'লে সেইটো চাগে আমি দেখি নাপালোঁ হয় এইখিনি বস্তু যিখিনি আমি অলপ আগত দেখিছিলোঁ সেইখিনি দেখি নাপালোঁ হয় এতিয়া চাওক আপোনালোকে বেক চাইডে গোটেই বগা হৈ সম্পূৰ্ণ মানে বগা হৈ গ'ল একো দেখা নাপায় আপোনালোকে চাওক যদি তললৈ চাওঁ তললৈও দেখা নাপায় এইফালে অকণমান এতিয়া ডাৱৰখিনি এইফালৰ পৰা আহিছে এইটো দেখিছে আপোনালোকে চাওক কেনেকুৱা গোটেই আমাৰ গাঁৱৰ ফালে আহি আছে ডাৱৰবিলাক এতিয়া সম্পূৰ্ণ মানে অলপ ঠাণ্ডা অনুভৱ হৈ গৈছে আপোনালোকে বেক চাইডে যিটো দেখিছে ডাৱৰটো কমানে আমাৰ ফালে আহি আছে বেক চাইডে অলপ ঠাণ্ডা অনুভৱ হৈ গৈছে আমাৰ আপোনালোকে চাওক মই দেখুৱাই দিছোঁ ভিডিঅ'টো আপোনালোকক এইফালে এইটো চাওক এইখিনি দেখিছে আপোনালোকে গোটেই ডাৱৰে একো দেখা নোপোৱা হৈ গ'ল চাওক একো দেখা নাপায় ডাৱৰে আমাকো এতিয়া দেখা নোপোৱা কৰি দিব আপোনালোকে অকণমান সময় ৰখ চাই থাকক ভিডিঅ'টো চাব মানে আমাৰ ফালে আহি আছে হয়তো এইডোখৰ পৰা যাবগৈ নেকি আপোনালোকে এতিয়া অকণমান পোহৰ ওলাইছে চাওক অলপ দেৰিলৈকে থকা হ'লেতো চাগে আমাৰ এইফালে ডাৱৰে বেৰি ধৰিলে হয় এইটো চাওক এইফালে আকৌ ওলাইছে একচুৱেলি আমি যেতিয়া ঘৰৰ পৰা চাওঁ ওপৰত ডাৱৰ এইবিলাক ডাৱৰে এতিয়া কিন্তু এনেকুৱা যেন লাগিছে নিজকে ডাৱৰ মাজতে যেন আমি আছোঁ তেনেকুৱা যেন লাগিছে একচুৱেলি গোটেই ডাৱৰখিনি যেতিয়া ওচৰত আহি যায় নহয় মানে ডাৱৰ মাজতে যেন আমি আছোঁ তেনেকুৱা যেন অনুভৱ হৈ গৈছে আপোনালোকক মই বেক চাইডতো দেখুৱাইছিলোঁ গোটেই ডাৱৰখিনি আপোনালোকে চাওক এইফালে যেন ডাৱৰখিনিৰ লগতে যেন আমি আছোঁ তেনেকুৱা যেন অনুভৱ হয় ডাৱৰখিনিৰ লগতে যেন আমি আছোঁ ত' এইটো চাইডে কিন্তু আপোনাৰ মুকলি দেখিছে আপোনাৰ বেক চাইডে এই চাইডে মুকলি হয় এতিয়া এই চাইডে আকৌ লাহেকৈ ইয়াৰ পৰা গুচি গৈছে ডাৱৰখিনি মই ভাবিছিলোঁ আমাৰ একদম সম্পূৰ্ণ ঢাকি দিব নেকি ডাৱৰে কিন্তু সেইটো নহ'ল এইফালে আকৌ লাহে আপোনাৰ আহিছেগৈ চব এনেকুৱা এটা ফিল কৰিম বুলি ভাবিছিলোঁ যিটো ডাৱৰে আৱৰি ধৰিব তেনেকুৱা এটা হ'ব যেন লাগিছিলে অনুভৱ কিন্তু নহ'লগৈ আপোনালোকৰ মানে এইখিনি নাইকিয়া হৈ গৈছে আকৌ পোহৰলৈ আহি গৈছে চাওক ভিডিঅ'টো চাই থাকক আপোনালোকে মই দেখুৱাই গৈ থাকিম চাওক এতিয়া লাহেকৈ আকৌ তলত ধৰিব পৰা হৈছে এইটো চাওক ডাৱৰখিনি এইফালৰ পৰা গুচি গৈছে বতাহে লৈ গৈছে কোনোবা এটা ছাইডলৈ এইটো ছাইডে লৈ গৈছে এতিয়া ডাৱৰখিনি আৰু এইফালেতো সম্পূৰ্ণ বহুত বগা হৈ গৈছে একো দেখি নোপোৱা এতিয়া এইটো ছাইডে ডাৱৰখিনি অলপ বেছি গৈছে আৰু এইটো ছাইডে গৈছে কিন্তু মাজতে অকণমান মানে পোহৰটো আহিছে চব তলতে দেখিব পাইছে আপোনালোকে পোহৰটো অলপ আহিছে কিন্তু ভবাটো নহ'ল আৰু মই ভাবিছিলোঁ আমাক ডাৱৰে আৱৰি ধৰিব নেকি আজি ডাৱৰৰ মাজতে খোজকাঢ়ি থাকিম তেনেকুৱা অনুভৱ হৈছিল কিন্তু বতাহে ইফালে বাকীফালে লৈ গ'ল চ' এতিয়া বাকী চাই থাকক ভিডিঅ'টো দেখুৱাই গৈ থাকক অলপ ইয়াতে এতিয়া অলপ কিবা খাই লওঁ এতিয়া অলৰেডি খাই আছোঁ কফি চফি কিবা কিবি খাই লওঁ অকণমান এইটো চব আমাৰ তাত 20 টকাত ইয়াত যদি ফ্ৰিজত দিয়া হয় 40 টকা লৈছে এইটো মই দেখিছোঁ এইটো 40 টকা আমাৰ তাত 20 টকাতে পাওঁ আমি দামটো বেছি হৈ যায় একচুৱেলি
ইয়াত যিকোনো বস্তুৱে দাম হৈ যায়। এইটো আমি ইয়াত 40 টকা লৈছে, ফ্ৰিজত দিয়াৰ কাৰণে আকৌ 5 টকা চাৰ্জ লৈছে। এইটো মানে বস্তুবিলাক ইয়াত চবেই দাম। পাকেট চিপছৰ দামো হয় বেছি। কেইটকা লৈছে তোমাৰ চিপছ পাকেট এইটো? তোমাৰতো কেইটকা লৈছে এইটো? 25 টকা। আমাৰ তাত এইটো 20 টকা। মানে 5 টকা হ'লেও বেছি লয় মানে ইয়াত। এইটো ফ্ৰিজত দিয়াৰ কাৰণে মানে 5 টকা এটা এক্সট্ৰা চাৰ্জ বেছি লৈছে।